আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে। আজি এটা খুব ধুনীয়া ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আজি ৰেচিপিটো হৈছে বেতগাজৰ ভাজি। মইনো কেনেকৈ বনাওঁ বেতগাজৰ, আৰু বহুত দিনৰ মূৰত খাই, যিহেতু এনেকুৱা বস্তুবোৰ খাবলৈ পোৱা নাযায়েই। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই বেতগাজখিনি ভালদৰে বাকলি গুচাই মিহি মিহিকৈ কাটি ল'ম এটা গামলাত। ইয়াৰ ভিতৰৰ যিটো কোমল অংশ সেইটো মিহি মিহিকৈ কাটি ল'ব লাগিব। আৰু আজিকালি এইবোৰ বস্তু খাবলৈ পোৱা নাযায়েই, খুব কমকৈহে পোৱা যায়। অলপ তিতা খালি, আগতে কিন্তু সৰুতে খুব খাইছিলোঁ, আজিকালি পোৱা নাযায় এনেকৈ খাবলৈ। তো এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰোঁ। বেতগাজখিনি কাটি মই এনেদৰে পানীত তিয়াই থৈছোঁ অলপ সময় কাৰণে। তাৰপৰা ইয়াতে এটা আলু দিম সৰু সৰুকৈ কাটি। অলপ নিমখ পানীত তিয়াই থৈছোঁ, তেতিয়া তিতাটো যাব। মিহি মিহিকৈ মই আলু কাটি লৈছোঁ। এইফালে মই বইল আলু ফ্ৰাই কৰিব লৈছোঁ।
এয়া মোৰ বেতগাজ ভাজি ৰেডি হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিলৈ বাই বাই।